যুৱতী চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ এই ঘটনাক লৈ সমগ্ৰ দেশৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ডক্টৰ বাণীকান্ত কাকতি ৩ নং দুমহলীয়া ছাত্ৰাবাস আৰু পুষ্পলতা দাস ৩ নং ৩ মহলীয়া ছাত্ৰী নিবাসৰ উদ্যোগত প্ৰতিবাদী সমদল উলিওৱা হৈছে। এনেদৰে হাতে হাতে মমবাতি লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ পৰা উলিওৱা হৈছে বিশাল সমদল। সমদলত অংশগ্ৰহণ কৰিছে শতাধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে। প্ৰতিবাদৰ জৰিয়তে দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে শিক্ষাৰ্থী আৰু শিক্ষকসকলে। আমি জানি তলৈকে জাস্টিস পাইছো স্টার্টিং ফ্রম দ্য নির্ভয়া কেস টিল টুডে মমিতা দেবনাথৰ কেস আজিলৈকে আমি এতিয়ালৈকে জাস্টিস পোৱা নাই এনেকে আমি সদায় মম জ্বলাই জাস্টিসৰ কাৰণে ঘূৰি ফুৰিম নেকি আজিলৈকে চৰকাৰে কি আমাৰ কাৰণে একো পদক্ষেপ নলয় নেকি তাৰ কাৰণে আমি গোটেই বিশ্ববিদ্যালয়ৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সব ওলাই আহিছো ৩ নং ছাত্ৰী নিবাস আৰু ৩ নং ছাত্ৰ নিবাস হৈ কিনে গোটেই বিশ্ববিদ্যালয় আমি গোটেইখিনি ওলাই আহিছো আৰু চৰকাৰলৈ এটাই আমাৰ অনুৰোধ যাতে হিহতে কিবা এটা পদক্ষেপ লওক আৰু আমি যাতে জাস্টিস সবৰে কাৰণে পাওঁ ভাৰতবৰ্ষত আমাৰ নিচেই ওচৰৰ কলকাতাত সংঘটিত হৈছে যাৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩ নং ছাত্ৰী নিবাস আৰু ৩ নং ছাত্ৰ নিবাসৰ উদ্যোগত আমি সকলো ওলাই আহিছো আৰু এই ধৰণৰ ঘটনাই যাতে শেষ ঘটনা হওক আৰু এই কেন্ডেলডালে যাতে এই কেন্ডেলডালৰ জৰিয়তে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে সমাজলৈ বাৰ্তা পঠাব খুজিছো এই পোহৰ আচলতে গুৱাহাটী বিশ্ববিদ্যালয় পোহৰ যি পোহৰে প্ৰত্যেকজন পাশবিক ব্যক্তি যিসকলৰ মনত এই ধৰণৰ দুৰ্বলতা এই ধৰণৰ ঘৃণনীয়তা লুকাই আছে তেওঁলোকলৈকে যাতে বাৰ্তা যাওক এই পোহৰে কপাই তলক তেওঁলোকৰ অন্তৰাত্মা আৰু যিসকলে এই ধৰণৰ ঘটনাত লিপ্ত হৈছে তেওঁলোকে কঠোৰতম শাস্তি পাওক এয়াই আমাৰ ছাত্ৰ সমাজৰ দাবী এয়া আমাৰ শিক্ষক সমাজৰ দাবী আৰু মোৰ লগত শিক্ষক সমাজৰ সমীৰ চৰকাৰ ছাৰ আছে বাহৰুল ছাৰ আছে আবুল ছাৰ আছে আৰু লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমগ্ৰ শিক্ষক সমাজ ছাত্ৰ সমাজ ৩ নং ছাত্ৰ নিবাস ৩ নং ছাত্ৰী নিবাস আমি সকলোৰে হৈ পেলাই আমি ক'ব খুজিছো এই নিৰ্ভয়া কাণ্ড এই মৌমিতা কাণ্ড যেন দুনাই সংঘটিত নহওক এয়াই আমাৰ আশা এয়াই আমাৰ ভৰসা আৰু এই ভৰসা আশালৈ আমি এই পোহৰ বিলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাটেৰে আমি আগুৱাই যাম ভৱিষ্যতলৈ আগুৱাই যাম আৰু সদায় আগুৱাই যাম এয়াই হ'ল গুৱাহাটী বিশ্ববিদ্যালয় ইফালে হুজাইত বিজেপি মহিলা মৰ্চাৰ মৌন সমদল কলকাতাৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ বাবে এই সমদল উলিওৱা হৈছে সমদলত অংশগ্ৰহণ কৰিছে বিজেপি মহিলা মৰ্চাৰ লগতে বিধায়ক ৰামকৃষ্ণ গোছেও কাৰণ এজনী মহিলাৰ লগত যেতিয়া এনেকুৱা হৈছে হয়তো আজি গোটেই ভাৰতবৰ্ষৰ কাৰণে আমি এইটোৰ কাৰণে আমি এনেকুৱা দুখত পৰিছোঁ যে এজনী মহিলা যেতিয়া কিবা এটা অঘটন ঘটিব লগতে এজনীৰ লগতে আমি 10জনী মহিলা তাতে হয়তো আমি জড়িত হ'ব পাৰোঁ কাৰণ কিয় আমাৰ যিসকল উঠি অহা প্ৰজন্ম আছে এতিয়া এনেকুৱা দিন আহিছে যে আমি কাৰোবাৰ প্ৰতি আশা কৰিম আমাৰ যি মহিলা যে ওলাই যাব কাৰোবাৰ প্ৰতি আশা কৰিব কাৰোবাৰ প্ৰতি বিশ্বাস আছে য'ত নেকি পুলিচে যিসকলে আমাৰ ৰক্ষক আছিলে সেই ৰক্ষকে ভক্ষক হ'ল সেইটো বস্তু যেতিয়া আমি গম পাইছোঁ তেওঁলোকে সেইটো যাতে আৰু হ'ব নালাগে এই মেডিকেল কলেজ তিনি মাহ আগতেও এজনী ডক্টৰে কমপ্লেইন কৰিছিলে কিন্তু মমতা বেনাৰ্জী কোনো ধৰণৰ একশ্যন নল'লে যাৰ কাৰণে এই ধৰণৰ এটা ঘটনা আজি আকৌ ঘটি গ'ল এনেধৰণৰ ঘটনা যিটো গাপ দিব বিচাৰিছিলে হস্পিটেলৰ কৰ্তৃপক্ষই তেখেতসকলে কৈছিলে যে ট্ৰেইনী ডক্টৰজনীয়ে ছুইচাইড কৰিছে পিছত দেখা গ'ল যিটো চিমন পোৱা গৈছে তাত 150 গ্ৰামমান অৰ্থাৎ 4-5জন মানুহে যদি ৰেপ নকৰে এইটো কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে আমি বুজাই বিজেপিৰ পৰা আমি ধিক্কাৰ জনাইছোঁ মহিলা মৰ্চাই ধিক্কাৰ জনাইছে আমাৰ সকলো ৰাইজেও ধিক্কাৰ জনাইছে আৰু সঁচাই আজিৰ দিনত আমি দুখিত এই ধৰণৰ কোনো সভ্য ৰাষ্ট্ৰত বা সভ্য ৰাষ্ট্ৰত কেতিয়াও ঘটনা ঘটে লামডিঙত চিকিৎসকৰ বিশাল ৰেলী কলিকতাত মহিলা চিকিৎসকক মৌমিতা দেৱনাথৰ হত্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এক বিশাল সমদল হাতত প্লেকাৰ্ড আৰু কেণ্ডেল জ্বলাই লামডিং পৰিক্ৰমা কৰে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু বিভিন্ন দল সংগঠনে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল কলিকতাত নাৰী সুৰক্ষিত নহয় বুলি লামডিং সমষ্টিৰ বিধায়ক পত্নী মীৰা মিশ্ৰ ধিক্কাৰ জনায় অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ বাবে চৰকাৰক অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে Justice! Justice! We want justice! Justice!
এই জঘন্য ঘটনা ধিক্কাৰ জনাইছোঁ। আমি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন লামডিং ফালপত্ৰৰ পৰা তথা সৰ্বভাৰতীয় ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন উইথ লামডিঙৰ সমস্ত মহিলা সংগঠন আৰু বিভিন্ন ছাত্ৰ ছাত্ৰী পৰিষদ আমাৰ লগত AVPও আছে, সকলোৱে মিলি আমি এনেকুৱা জঘন্য ঘটনা ধিক্কাৰ জনাইছোঁ। আমি কেতিয়াও নিবিচাৰোঁ আমাৰ সৰু ভণ্টি, আমাৰ বাইদেউ, যিকোনো নাৰীৰ এনেকুৱা অত্যাচাৰ হওক, এনেকুৱা কাহিনীৰ কাৰণে আমি সদায় বিৰোধ কৰি যাম আৰু বিৰোধ কৰিছোঁ। আমি সুস্থ সমাজ আশা কৰিছোঁ আৰু ভাৰতবৰ্ষৰ নিচিনা যোনটো ৰাষ্ট্ৰত য'ত মহাভাৰত হৈ গৈছিলে এক নাৰীৰ অপমান কৰাৰ কাৰণে, য'ত ৰামায়ণ হৈ গৈছিলে এক নাৰীক হৰণ কৰাৰ কাৰণে, এই দেশত এনেকুৱা ৰাজ্যত এনেকুৱা নাৰীক মাৰি আছে, ৰেপ কৰি হত্যা কৰি মাৰি আছে। তাৰ কাৰণে আমাৰ সকলো জাগৰীয় হ'ব লাগিব। এই মিছিল আমি সকলোকে নাগৰিকক আমি জাগৰীয় কৰিব বিচাৰিছোঁ যাতে এনেকুৱা জঘন্য ঘটনা ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতিতো নাই, এনেকুৱা হ'ব নালাগে। মাতৃক ধ্বংস কৰি আছে, ভণ্টিক ধ্বংস কৰি আছে। যিহঁতে এইবিলাক কাম কৰি থাকে সিহঁতৰ ঘৰত মাতৃ ভণ্টি ভাগিন চব আছে। কেনেকুৱা মনত এনেকুৱা ইচ্ছা আহে এনেকুৱা এটা জঘন্য কাণ্ড কৰাৰ কাৰণে। আমি বাৰে বাৰে ধিক্কাৰ জনাইছোঁ আৰু গোটেই পৃথিৱীৰ মানুহখিনি একেলগে হৈ কেনে ইহঁতৰ প্ৰতিবাদ লাগে। বাৰে বাৰে এনেকুৱা ঘটনা আমি কিমানৰ সহ্য কৰিম? ইমান হিংসাত্মক ঘটনা, মনটো ইমান মানে আমাৰ হেৰি হৈ থাকে, মানে বাৰে বাৰে একেটাই ঘটনা দেখা পাই আছোঁ। আমি ইমান কিবা কেণ্ডেল মাৰ্চ কৰি আছোঁ বা বেলেগ কিবা আমি হেৰি কৰি আছোঁ, ষ্টেপ লৈ আছোঁ, তথাপিও বাৰে বাৰে একেটা ঘটনা ঘটি আছে। কিয় ঘটি আছে এনেকুৱা? কৰিমগঞ্জৰ চানখিৰাত উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে জ্বলাই দিছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বিদ্যানিকেতন নামৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন। সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগ শিক্ষক জাহিৰ উদ্দিনৰ বিৰুদ্ধে এই ঘটনা সংঘটিত কৰি ছাত্ৰীগৰাকী অভিভাৱকৰ টকাৰ প্ৰলোভন দিছিল। ঘটনা প্ৰকাশ্যে পোহৰলৈ অহাৰ পাছতে উত্তেজিত হৈ পৰিছে ৰাইজ। বিদ্যালয় জ্বলাই দিয়াৰ পিছতে ৰাইজে চানখিৰা কাঠলতলী এই পথত অৱৰোধ কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘটনাত উপস্থিত হৈছে পাথাৰকান্দি আৰু বাজাৰীচেৰা আৰক্ষী। কালকে জানছি যে ওই একজন জহিরুল ইসলাম কইয়া একজন টিচার আছেন এই তাই একজন মেয়ের অশ্লীলতা 7 পরে অশ্লীলতা কিছু করছেন। এটা নিয়ে আজকে আমরা এখানে ধর্ণা করছি। আর স্কুলটা মানে আমরা চাই একদম পুরো বন্ধ হইতে। মানে স্কুলের নামটা কি? ঈশ্বরচন্দ্র বিদ্যানিকেতন। ঈশ্বরচন্দ্র বিদ্যানিকেতন স্কুলে আর যাতে খোলা না হয়। আপনারা এখানে মানে এর প্রতিবাদে সড়ক অবরোধ করছেন, এখানে প্রশাসনিক কেউ আইসিনি? তো এখন পর্যন্ত আপনারা সড়ক অবরোধ মানে অব্যাহত আছে না মানে বন্ধ করছেন? আপনারা এই বিষয়ে কি চান? আমরা চাই মাস্টাররা যদি বাচ্চারা এরকম ব্যবহার করে তো বাচ্চারা শিখবো কিরকম, মানে স্কুলটা এরকম মানে স্কুল খোলা স্কুল বন্ধ করে আর 5 দিন থেকে তারা সময় দেওয়ার তারা আইলো না। এখানে তারা দুইটা দোষীদার দিকে তো তারা আইছে না। টিহুত 10 টকীয়া পানীৰ বটলত ওলাইছে ৰঙচুৱা লেতেৰা জুলীয়া দ্ৰব্য। এজন দোকানীয়ে ক্ৰয় কৰিছিল হোলচেল ৰেটত পানীৰ বটল। গ্ৰাহকে ক্ৰয় কৰাৰ পিছতে বটলটো কেন্দ্ৰ কৰি টিহুত ক্ৰেতাসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। পানীৰ বটলৰ নাম, কোম্পানীৰ নাম হিমালয়ান ব্লাছ। বিভাগীয় কৰ্তৃপক্ষৰ লগতে খাদ্য সুৰক্ষা বিভাগ লগতে স্বাস্থ্য বিভাগক পানীৰ কোম্পানীটোত অভিযান চলোৱাৰ একাংশই আহ্বান জনাইছে। এই পানী কোম্পানীটো বন্ধ কৰি দিয়াৰো দাবী জনাইছে। এতিয়া মানে বস্তুটো কি আপোনালোকৰ ভিডিঅ'ৰ যোগেদি বস্তুটো দেখা পালোঁ যে বটলটোৰ পিছত কিছুমান দ্ৰব্য উপঙি আছে। গতিকে এই ক্ষেত্ৰত আমি চেম্বাৰ্ছ অফ কমাৰ্চ নলবাৰী জিলাৰ তৰফৰ পৰা আমি বিভাগীয় বিষয়াসকলক বা চৰকাৰক আহ্বান জনাওঁ যে এই ক্ষেত্ৰত নিয়মিতভাৱে পৰিদৰ্শনৰ ব্যৱস্থা ৰাখে আৰু জনসাধাৰণৰ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি আমাৰ যি উদ্যোগ যাৰ প্ৰতিষ্ঠানৰ মালিক বা কৰ্মচাৰীসকলকো আহ্বান জনাওঁ যাতে জনসাধাৰণৰ সুৰক্ষাটো আগত ৰাখি তেওঁলোকে নিজৰ ব্যৱসায়টো আগবঢ়াই লৈ যায়। গতিকে এই ক্ষেত্ৰত আমি বিচাৰোঁ যাতে জনসাধাৰণে বিশুদ্ধ খোৱা পানী বা আন যিবিলাক আমাৰ খাদ্যদ্ৰব্য সামগ্ৰী আছে সেই সামগ্ৰীসমূহ যাতে উচ্চ মানদণ্ডৰ হয় আৰু জনসাধাৰণৰ মানে স্বাস্থ্যৰ সপক্ষে হয়, সেইখিনি আমি আহ্বান জনাইছোঁ।
দেখা গৈছে যে আচলতে মানে পানী কোম্পানীবিলাক মানে যিবিলাক নীতি নিয়ম তেওঁলোকৰ জাননীত লিখা আছে মানে ভিতৰত তেওঁলোকে মানে কোনো ধৰণৰ নামানে। এতিয়া কথা হ'ল মানে আমাৰ বিভিন্ন অঞ্চলত বিশেষকৈ অসমতে এতিয়া কাঠফুলাৰ নিচিনা কিছুমান এইবিলাক পানী পেকেজিং ড্ৰিংকৰ বটলৰ প্ৰচলন হৈ গৈছে। গতিকে এই ক্ষেত্ৰত সকলোবিলাক কোম্পানীয়ে যে যিটো সুৰক্ষা জনস্বাস্থ্যৰ সুৰক্ষাৰ দিশত যিটো যেনেধৰণৰ নজৰ দিব লাগে সেই ধৰণৰ নজৰ হয়তো দিয়া নাই। গতিকে এই ক্ষেত্ৰত যিহেতু এইটো মানুহৰ লগত একদম প্ৰত্যক্ষ স্বাস্থ্যৰ মানে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কণ কণ ল'ৰা ছোৱালীৰ পৰা বয়সীয়াল মানুহ সকলোৱে যিহেতু পানীটো আমাৰ অত্যাৱশ্যকীয়, এতিয়া পানী নহ'লে পানীয়ে মানুহৰ প্ৰাণ জীৱন প্ৰাণ। গতিকে এই দিশত সকলোৱে এই সচেতনতা ৰাখিব লাগে আৰু চৰকাৰে এই দিশত সজাগ দৃষ্টি ৰাখিব লাগে। অসম চৰকাৰৰ আচলতে খাদ্য সুৰক্ষা বিভাগ এটা আছে আৰু জনস্বাস্থ্যকাৰী বিভাগ আছে। বিভাগ থকাৰ পিছতো আচলতে এনেকুৱা মানে ৰাইজে খাবলৈ মানে টকা দি এনে কিনিব লগা হৈছে এনেকুৱা পানী বটল। এতিয়া চাওক, আমাৰ জল জীৱন মিছন বা তেনেধৰণৰ বহুত মিছনৰ চলি আছে, কিন্তু জনসাধাৰণে যিখিনি পাব লাগে উপযুক্ত খোৱা পানী, বিশুদ্ধ খোৱা পানী, সেই খোৱা পানী হয়তো জনসাধাৰণে পোৱা নাই। তাৰ কাৰণে এনেধৰণে মানুহে পানী কিনি খাব লগা অৱস্থা হৈছে, যিটো কথা আমি হয়তো আজিৰ পৰা বহুত বছৰ আগতে কল্পনাই কৰিব পৰা নাছিলোঁ যে অসমৰ নিচিনা ঠাইৰ মানুহেও পানী কিনি খাব লাগিব। এতিয়া যি নহওক, এইটো পৰিৱেশে যেনেধৰণে বাধ্য কৰা তেনেধৰণে মানুহবিলাক চলিব। কিন্তু প্ৰথম কথাটো হ'ল এই যিবিলাক ড্ৰিংকিং ৱাটাৰ হওক বা পেকেজিং ড্ৰিংকিং ৱাটাৰ হৈছে, এইবিলাকত যাতে জনসাধাৰণৰ যিটো স্বাস্থ্যৰ সুৰক্ষা, সেই সুৰক্ষাৰ দিশটোৰ প্ৰতি বিশেষভাৱে নজৰ ৰাখে। সেইটো আমি চেম্বাৰ্ছ অফ কমাৰ্চ টিহু জিলা সমিতিৰ তৰফৰ পৰা আটাইকে আহ্বান জনাইছোঁ আৰু চৰকাৰৰ ওচৰতো আমি দাবী জনাইছোঁ যাতে এই দিশটোৰ প্ৰতি বিশেষভাৱে তেওঁলোকে নজৰ ৰাখে। বটলত মানে খোৱা পানী এই মই ফেৰিয়ালাৰ পৰা বৰমা ফেৰিয়ালাৰ পৰা পানীটো ৰাখিছিলোঁ, পিছত গ্ৰাহকে খাই চাই যে বটলৰ ভিতৰত আইৰণ আছে, বহুত আইৰণ, বটলগিলা ফিৰাই দি গৈছে আৰু নতুন বটল দিছে সেইটোতো আইৰণ। সেইকাৰণে আপোনালোকে ভালকৈ কোম্পানীটো চলাবলৈ কোৱা হ'ল। বটলত চিল মানে সেই চিল আহাৰ কোম্পানীৰ ব্লুজ হিমালয়া নেকি? হিমালয়া কোম্পানীটো দীঘলী নেকি? সেই চাইডৰে কিবা ৰতনপুৰ দীঘলীৰ এই চাইডৰে আগৰ পৰা এইটো কোম্পানী দি থাকে। বৰমাৰ ফেৰিয়ালা এটাই এইবাৰ যি আইৰণ আছে ইমান গম নাপাওঁ। গাঁৱকে বহুত হেৰি কৰিছে, পানীটো বহুত কিহৰ কাৰণে হৈছে নাজানো। আগতে নাচা বেয়া গাঁৱকে মাৰিবই, দোকানীকে মাৰিব, ক'ৰ পৰা পুৰণ পানী বুলি কয়। মানুহে খাব, কেনেকৈ খাব? কোম্পানী ঠিকমতে চলালে ভাল হয়। যেহেতু আপুনি এইটো বিক্ৰী কৰিছে আপোনাৰ গাতে লাগিব। মোৰ গাতে লাগিব, মোক ধৰিছে পাব্লিক সংবাদ মাধ্যমত মই জনাইছোঁ। এইটো কি কৰে আপোনালোকে কৰক, এইখিনিয়ে মোৰ ক'ব লগা। খোৱা পানী মানে এই যে আমাৰ বটলগিলাখান আধা লিটাৰ হাফ লিটাৰ আৰু 1 লিটাৰ যে পানীগিলাখান বটলগিলাখান আজিকালি বিশুদ্ধ পানী আহি আছে আৰু বিশুদ্ধ পানী প্ৰমাণ এইমাত্ৰ দিছে অলপ এটা ঘেৰা। আৰু এই পানীখিনি শুদ্ধ কৰাৰ কাৰণে প্ৰশাসনে কিবা অলপ ব্যৱস্থা ল'ব লাগে আৰু এই পানীখিনি বন্ধ কৰি দিব লাগে। এই পানীটো খোৱাৰ কাৰণে মানুহ বহুত বেমাৰ হৈ যাব, বেমাৰৰ কাৰণে এই মেডিকেল ভৰ্তি হৈ থাকিব লগা হৈ যাব। ব্যৱসায় ময়ো এটা ব্যৱসায়ী। এনে আৰু অভিযোগ মানে মানুহখিনি এই পানীটো ল'ব নাই আৰু বিশুদ্ধ পানী যেহেতু বস্তুটো বেয়া, একদম কোনো হেৰিয়ে নাই। আৰু বটলত একদম ডাইৰেক্ট দেখা পাই গৈছিল যে বটলটো একদম বেয়া, পানীটো একদম পূৰা ঘূৰি আছে, তাত কিছুমান হেৰা বয়া পদাৰ্থ একদম সোমাই আছে। এই পানীখিনি চাফা কৰাৰ কাৰণে প্ৰশাসনক কিবা এটা দায়ী কোন হ'ব? যোনে পৰা পানীটো ৰাখিছোঁ সেই কোম্পানীটোৰ কাৰণে দায়ী হ'ব। ব্যৱসায়ৰ ওপৰত আমাৰ ওপৰত কমপ্লেইন হ'ব, আমি আৰু তাৰ ওপৰত কমপ্লেইন দিব লাগিব। যিটো ব্যৱসায় পানীটো আমাক দিছে সেই পানীখিনিৰ কাৰণে আমি তাক ক'ব লাগিব কথাটো, যেনে তেনে পানীটো বিশুদ্ধ পানী হৈ আছে, এই পানীখিনি যেন অতি সোনকালে বন্ধ কৰি দিব লাগে বস্তুটো। সেয়া
খোৱা পানী মানে এই যে আমাৰ বটলগিলাখান আধা লিটাৰ হাফ লিটাৰ আৰু 1 লিটাৰ যে পানীগিলাখান বটলগিলাখান আজিকালি বিশুদ্ধ পানী আহি আছে আৰু বিশুদ্ধ পানী প্ৰমাণ এইমাত্ৰ দিয়ে দিছে অলপ এটা ঘেৰা আৰু এই পানীখিনি শুদ্ধ কৰাৰ কাৰণে প্ৰশাসনে কিবা অলপ ব্যৱস্থা ল'ব লাগে আৰু এই পানীখিনি বন্ধ কৰি দিব লাগে এই পানীটো খোৱাৰ কাৰণে মানুহ বহুত বেমাৰ হৈ যাব বেমাৰৰ কাৰণে এই মেডিকেল ভৰ্তি হৈ থাকিব লগা হৈ যাব কিন্তু ইয়াৰ এটা ব্যৱসায় ব্যৱসায় ময়ো এটা ব্যৱসায়ী এনে আৰু অভিযোগ মানে মানুহখিনি এই পানীটো ল'ব নাই আৰু বিশুদ্ধ পানী যেহেতু বস্তুটো বেয়াই একদম কোনো হেৰিয়ে নাই আৰু বটলত একদম ডাইৰেক্ট দেখা পাই গৈছে যে বটলটো একদম বেয়া পানীটো একদম পুৰা ঘূৰি আছে তাত কিছুমান হেৰা বয়া বয়া পদাৰ্থ একদম সোমাই আছে এই পানীখিনি চাফা কৰাৰ কাৰণে প্ৰশাসনক কিবা এটা এজন মানে কাষ্টমাৰ এই বটলটো যদি খাই পানী খাই যদি অসুখ হয় তাৰপিছত দায়ী কোন হ'ব যোনে পৰা পানীটো ৰাখিছে সেই কোম্পানীটোৰ কাৰণে দায়ী হ'ব ব্যৱসায়ৰ ওপৰত আমাৰ ওপৰত কমপ্লেইন হ'ব আমি আৰু তাৰ ওপৰত কমপ্লেইন দিব লাগিব যিটো ব্যৱসায় পানীটো আমাক দিছে সেই পানীখিনিৰ কাৰণে আমি তাক ক'ব লাগিব কথাটো যেনে তেনে পানীটো বিশুদ্ধ পানী হৈ আছে এই পানীখিনি আৰক্ষীৰ গুলীত নিহত মষ্ট ৱান্টেড অপৰাধী নিহত অপৰাধীটো আনোৱাৰ হুছেইন ওৰফে বগা দীৰ্ঘদিনে দক্ষিণ কামৰূপত সৃষ্টি কৰি আহিছিল সন্ত্ৰাসৰ আৰু পলাশবাৰী নকিৰা সত্ৰপাৰাত আত্মগোপন কৰি আছিল বগাই গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় আৰু অভিযানৰ সময়ত আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰে বগাই প্ৰত্যুত্তৰত আৰক্ষীয়ে চলোৱা গুলীত মৃত্যু হয় অপৰাধীটোৰ পলাই সাৰিবলৈ সক্ষম হয় আনোৱাৰৰ 2 সহযোগীও আনোৱাৰ হুছেইন বগা ওৰফে বগা বহু দিনৰ পৰা সন্ত্ৰাস চলাই আছিলে আৰু মোৰ বহু কেছ ৰেফাৰেন্সত সি ইতিমধ্যে অভিযুক্ত আৰু তাৰমানে আমাৰ ৰিলেবল চৰ্চৰ পৰা গম পাইছিলোঁ সি নহিৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত এটা ঘন মানে অৰণ্যত সি বহি আছে আৰু সেই সূত্ৰে আমি ইমিডিয়েটলি এলং উইথ ষ্টাফ মই গ'লোঁ সেই পিয়লৈকে গৈ পেলাই দেখিলোঁ যে মানে বগা সঁচাকৈ আৰু অন্য কেইজনমান মানে পাৰ্টনাৰ লগত বহি সি নিচাযুক্ত দ্ৰব্য খাই আছিলে আৰু মই যোৱাৰ লগে লগে সি মোক দেখাৰ লৈয়ে সি মোৰ ফালে চুচা মাৰি মানে প্ৰথমে আৰ্মছটো আহিছিল আৰ্মছটো মেকানিকেলি কিবা তাক ককচক হোৱা নাছিলে কাৰণে সি পলাবলৈ আৰম্ভ কৰিলে সি পলোৱাৰ লগে লগে মই পিছে পিছে খেদি গ'লোঁ খেদি যোৱাৰ পাছত এখন মানে ইটা ভাটা আছিলে এইটো ইটা ভাটাটোৰ ফালে সোমাই যোৱাৰ পাছত তাতে সি লুকাইলে মই পিছে পিছে খেদি গ'লোঁ মই মানে বিচাৰি নোপোৱাত তাতে ওচৰত মোৰ ভাগ্য ভাল আছিলে মানে তাৰে লেবাৰ কেইটামানে মোক দেখাই দিলে আঙুলিৰে ইণ্ডিকেট কৰি মই গৈ পেলাই চালোঁ সি গৈ মই ইনষ্টেণ্টলি তাক মই ভালকৈ কৈছোঁ যে তই আৰ্মছটো মানে তোক লৈ যাম ভালকৈ তাক সি মোক কথা নুশুনি পেলাই পাৰ হ'ব খুজিছে মানে হেৰি ৱাল বগাই পাৰ হ'ব খুজিছে কিন্তু ৱাল বগাব নোৱাৰিলে সি নোৱাৰাৰ লগে লগে তাৰ হাতত থকা আৰ্মছটো লৈ মোৰ ফালে মানে হেৰি কৰিছে এইম কৰাৰ লগে লগে লখিমপুৰত আমচুৰ গণবিক্ষোভ নাওবৈচা সমষ্টিৰ বিধ্বস্ত বাটপথসমূহক লৈ উত্তাল হৈছে প্ৰতিবাদস্থলী লালুক বিহপুৰীয়া ৰাজ্যিক ঘাইপথৰ কাষত সাব্যস্ত কৰিছে প্ৰতিবাদ লখিমপুৰ লোক নিৰ্মাণ বিভাগকো তোলা-ধুনা আমচুৰ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰখনক প্ৰতিবাদস্থলীৰ পৰাই হুংকাৰ দিলে আমচু কৰ্মীয়ে আগন্তুক দিনত 1 লাখ জনসাধাৰণক লৈ ৰাজপথ ঘেৰাও কৰাৰ হুংকাৰ দিলে এইসকল প্ৰতিবাদকাৰীয়ে বৰ্তমান যি শাসনাধিষ্ঠ চৰকাৰ আৰু যিসকল দায়িত্বশীল জনপ্ৰতিনিধি তেওঁলোকে সংবিধানৰ নামত শপত খাই তেওঁলোকে সম্পূৰ্ণ বৈষম্যমূলক নীতি অৱলম্বন কৰা আমাৰ পৰিলক্ষিত হৈছে তাৰ উদাহৰণস্বৰূপে আমাৰ লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিসমূহ বাটপথ আছে এই বাটপথসমূহে তাৰ উদাহৰণ আজি এই বাটপথসমূহ চলাচল কৰাৰ কোনো ধৰণৰ সুবিধা চলাচল কৰাৰ কোনো ধৰণৰ অৱস্থাত নাই আজি প্ৰতিদিনেই আমাৰ এই বাটপথসমূহত অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী পথচাৰীৰ লগতে বেমাৰী অহা যোৱা কৰা এই ৰাস্তা ঘাটত প্ৰতিদিনে দুৰ্ঘটনা পতিত হোৱা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমি কেইবাবাৰো অসম চৰকাৰ বা অসম চৰকাৰৰ যি লোক নিৰ্মাণ বিভাগ আছে এই লোক নিৰ্মাণ বিভাগক আমি কেইবাবাৰো স্মাৰকপত্ৰ আৰু বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি তেখেতসকলক অৱগত কৰিছিলোঁ আমাৰ এই ৰাস্তা ঘাটসমূহৰ কথা লৈ কিন্তু তেওঁলোকে এই অসম চৰকাৰৰ যি লোক নিৰ্মাণ বিভাগ আছে এই লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ কাণসাৰ নিদি আমাক সম্পূৰ্ণ বৈষম্যমূলক
নীতিৰে আমাৰ সংখ্যালঘু সমাজক একেবাৰে আপোনাৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে তেওঁলোকে গণ্য কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সকীয়াই দিব বিচাৰিছোঁ যে আপুনি যদি ভাবিছে যে সংখ্যালঘুসকলৰ উন্নয়ন নকৰাকে আপোনালোকে ঢাকি ৰাখিব পাৰিব, সেইটো আপুনি ভুল ভাবিছে। আপুনি এই কথাটো জানি থওক যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমি যদি দৰকাৰ হয় আপোনাৰ এই প্ৰতিচ্ছবি আমাৰ এই নাওবৈচা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাস্তা ঘাটৰ যি প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমি আপোনাৰ দেখুৱাবৰ কাৰণে আমি বাধ্য থাকিম। ইতিমধ্যে আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতি আপোনাৰ কেন্দ্ৰীয়ভাৱে আমাৰ দিল্লী যন্তৰ মন্তৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। সেই আন্দোলনৰ কাৰ্যসূচীটো আপোনাৰ এই নাওবৈচা বিধানসভা সমষ্টিৰ যিসমূহ ৰাস্তা ঘাট আছে এই ৰাস্তা ঘাটসমূহৰ প্ৰতিচ্ছবি আমি দাঙি ধৰিবলৈ বাধ্য হ'ম। আৰু আমাৰ এই দাবী যদি মানি নলয়, 1 মাহৰ ভিতৰত যদি আমাৰ এই ৰাস্তা ঘাটসমূহৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম আৰম্ভ নকৰে, আমি বৰ্তমান যি শাসনাধিষ্ঠ চৰকাৰ আৰু যিসকল দায়িত্বশীল জনপ্ৰতিনিধি। মঙলদৈত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী ৰমজান আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। যুৱকজনৰ ঘৰ মঙলদৈ ধোঁৱাচাপৰিত। বিভিন্ন চনৰ বেংকৰ একাউণ্টৰ জৰিয়তে ধন লুটিছিল ৰমজান আলীৰ এটা দলে। বিভিন্ন চনৰ পৰা কৌশলেৰে টকা সৰু কৰাৰ অভিযোগ উত্থাপন হৈছে ৰমজান আলীৰ বিৰুদ্ধে। পৰা কেইদিনমান আগত এটা ইণ্টিমেশ্যন আহিছিলে যে যিটো আমাৰ নেশ্যনেল চাইবাৰ ক্ৰাইম পৰ্টেল আছে সেই পৰ্টেলৰ ডাটাবেছ এনালিচিছ কৰাৰ পিছত কিছুমান মিউল একাউণ্ট ৰিপৰ্ট হয়। মিউল একাউণ্ট মানে হৈছে সেইবোৰ বেংক একাউণ্ট য'ত ইলিগেল ট্ৰেনজেকশ্যনছ হয় আৰু ফাইনেন্সিয়েল ফ্ৰডৰ লগত সেই একাউণ্টবোৰ জড়িত থকাৰ মানে আমি ছাছপেক্ট কৰোঁ। তো সেই হিচাপে আমাৰ দৰঙৰো এনেকৈ আহিছিলে মিউল একাউণ্ট কিছুমানৰ ইনফৰ্মেশ্যন আহিছিলে। তাৰ ভিতৰত এটা পাৰ্টিকুলাৰ একাউণ্ট আমি চাইছিলোঁ, সেইটো হৈছে খাৰুপেটীয়াৰ SBI ব্ৰাঞ্চ এটা একাউণ্ট আছিলে। সেই একাউণ্টটোত ভাৰতৰ অন্য ৰাজ্যসমূহতো এই একাউণ্টটোৰ এগেইনষ্টত ৰিপৰ্টিং হৈছে NCRP পৰ্টেলটোত। আৰু সেই মৰ্মে আমি আমাৰ এনকুৱাৰী ষ্টাৰ্ট কৰিলোঁ আৰু এই বেংক একাউণ্টৰ আমি প্ৰথমে বেংক একাউণ্ট হোল্ডাৰ তথা যিখিনি ট্ৰেনজেকশ্যনছ হৈছে সেই ট্ৰেনজেকশ্যন ডিটেইলছখিনি আমি পাইছোঁ। আৰু যেতিয়া আমি এনালিচিছ কৰিছোঁ আমি গম পালোঁ যে মানে হিউজ ট্ৰেনজেকশ্যনছ হৈছে, মানে ছিংগল ডেতে বহু লাখ টকাৰ ট্ৰেনজেকশ্যনছ মানে এই একাউণ্টটোত হৈছে আৰু একাউণ্টটোত ৰিচিভ হৈছে, প্লাছ এই একাউণ্টৰ পৰা বাকী একাউণ্টলৈ মানে ট্ৰান্সফাৰ হৈছে। আৰু সেই মৰ্মে আমি এটা চৌমটো কেছ ল'লোঁ, খাৰুপেটীয়া থানা কেছ নম্বৰ 90/24 আণ্ডাৰ ছেকশ্যন 120B, 420 আৰু 406 IPC। আৰু সেই মৰ্মে এই বেংক একাউণ্ট হোল্ডাৰ যোনজন ৰকিবুল ইছলাম বুলি, তেওঁ নিজ খাৰুপেটীয়াৰ হয়, তেওঁক আমি সোধপোছ কৰিলোঁ। ইণ্টাৰোগেশ্যনত তেওঁ এডমিট কৰিছে যে তেওঁক ৰমজান আলী বুলি এগৰাকী ব্যক্তি আছে ধোঁৱাচাপৰি মঙলদৈ থানাৰ অন্তৰ্গত, তাত তেওঁৰ ঘৰ। সেই ৰমজান আলীয়ে তেওঁক কমিশ্যন দিছিলে, অলপ টকা দিছে, টকা দিয়াৰ বিনিময়ত তেওঁৰ নামত এটা বেংক একাউণ্ট খোলাৰ কাৰণে তেওঁক কৈছিল। আৰু সেই মৰ্মে তেওঁ এই বেংক একাউণ্টটো খুলিছে এবছৰমান আগৰ পৰা। আৰু ষ্টেটমেণ্টত পোৱা গ'ল ৰকিবুল ইছলামৰ যে এই বেংক একাউণ্টটো অপাৰেট ৰমজান আলীয়ে কৰি আছে। আৰু তেতিয়াৰ পৰাই আমি এই যোনজন ৰকিবুল ইছলাম আছে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ অলৰেডি। আৰু যোৱাকালি আমি ৰমজান আলীক আমি আটক কৰিছোঁ, পলাতক অৱস্থাত আছিলে ৰমজান আলী। আৰু পলাতক অৱস্থাত থকাৰ পিছত তেওঁক আমি আটক কৰিছোঁ। আটক কৰি আজি আমি গ্ৰেপ্তাৰ কৰি মহামান্য আদালতৰ ওচৰত আমি হাজিৰ কৰিছোঁ আৰু আমি পুলিচ কাষ্টাডিত লৈ আমি তেওঁক আৰু সোধপোছৰ কাৰণে আমি পুলিচ কাষ্টাডিত লৈছোঁ। বহু লাখ টকাৰ আমি এতিয়ালৈকে যিখিনি ট্ৰেনজেকশ্যন ডিটেইলছ। গুৱাহাটীত উদ্ধাৰ হোৱা 4টা বোমাৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT। যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত SIT গঠন। বোমা কোনে সংস্থাপন কৰিছিল তাৰ তথ্য দিওঁতাক 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। এই ঘোষণা কৰিছে DCP GP সিঙে। তথ্য দিবলৈ আৰক্ষীয়ে মুকলি কৰিব ফোন নম্বৰ। পুনৰবাৰ উল্লেখ কৰিছোঁ, গুৱাহাটীত উদ্ধাৰ হোৱা 4টা বোমাৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT। যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত SIT গঠন কৰা হৈছে। বোমা কোনে সংস্থাপন কৰিছিল তাৰ তথ্য দিওঁতাক 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা। এই ঘোষণা কৰিছে DCP GP সিঙে। তথ্য দিবলৈ আৰক্ষীয়ে মুকলি কৰিব ফোন নম্বৰ। যোৱাকালি যে গুৱাহাটীত
ID সদৃশ বস্তু পোৱা গৈছিলে সেই বিষয়ে আমি আজি ইয়াত গুৱাহাটী মহানগৰ আয়ুক্তালয়ৰ যিমানখিনি OC, ACP, এডিশ্যনেল DCP, DCP, জইণ্ট CP, CP তেখেতসকলৰ লগত যোৱাকালি যে গুৱাহাটীত তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আমাৰ স্পেচিয়েল ব্ৰাঞ্চ CID বিষয়াসকল স্পেচিয়েল DG STF সকলে আমি মিলি লাইন অফ ইনভেষ্টিগেশ্যন কেনেকৈ হ'ব লাগে সেই বিষয়ে আলোচনা কৰিছোঁ এটা প্লেন অফ একশ্যন বনোৱা হৈছে কেনেকৈ ইনভেষ্টিগেশ্যন আগবঢ়াই লৈ যোৱা যাব কোনটো এজেঞ্চিৰ পৰা আমি কেনেকৈ সহায় পাম কাক কি দায়িত্ব দিয়া হ'ব এইখিনি আমি আজি ফাইনেলাইজ কৰিছোঁ গুৱাহাটী মহানগৰীত আমি 4টা কেছ ৰেজিষ্টাৰ কৰিছোঁ এই 4টা কেছ কনচাৰ্ণ অফিচাৰ ইন চাৰ্জ ইনভেষ্টিগেট কৰিব আৰু 4টা কোঅৰ্ডিনেশ্যনৰ কাৰণে আৰু ছুপাৰভিজনৰ কাৰণে এটা SIT থাকিব এই SITত আমাৰ জইণ্ট CP ইনচাৰ্জ থাকিব আৰু ওভাৰঅল ছুপাৰভিজন CP গুৱাহাটীৰ হ'ব ঠিক তেনেধৰণে বেলেগ ডিষ্ট্ৰিক্টতো SIT কৰা হৈছে আৰু এই SIT এডিশ্যনেল SP ক্ৰাইমৰ নেতৃত্বত হ'ব আৰু তেওঁলোকে ইনভেষ্টিগেট কৰিব তাৰ বাহিৰে আমি আজি মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা ৰিলিজ আমি দিছোঁ য'ত আমাৰ ফালৰ পৰা এনাউন্স কৰা হৈছে যে এই ID সদৃশ বস্তু যিখিনি ইয়াত প্লেচ কৰা হৈছে এইখিনি কোনে বনাইছে কোনে ট্ৰান্সপৰ্ট কৰিছে কোনে ইয়াত আনি প্লেচ কৰিছে তাৰ বিষয়ে যিখিনি ক্ৰেডিবল ইনফৰমেশ্যন দিব তেওঁলোকক আমি 5 লাখ টকা পৰ্যন্ত ৰিৱাৰ্ড দিম এটা মোবাইল নম্বৰো মুকলি কৰি দিয়া হৈছে এইটো অলপ পিছত আমাৰ যিখিনি ছ'চিয়েল মিডিয়া হেণ্ডেল আছে তাত আমি মুকলি কৰি দিম মোবাইল নম্বৰ থাকিব হোৱাটছএপ থাকিব টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম ইত্যাদিত যিখিনি মানুহ সদাশে ৰাইজ আমাক সহায় কৰিব বিচাৰে তেওঁলোকে ইনফৰমেশ্যন দিব পাৰে যিখিনি এতিয়ালৈকে ৰিভিউ কৰা হৈছে এই ৰিভিউ পৰা মই 100% চিয়'ৰ যে এই কেছটো ডিটেক্ট হ'ব মই অসমৰ ৰাইজক মোৰ ফালৰ পৰা আশ্বাস দিব বিচাৰিছোঁ যে আমি খুব সোনকালে সেই কেছটো ডিটেক্ট কৰি কোন মানুহ অসমত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকক আইডেণ্টিফাই কৰিম আইডেণ্টিফাই কৰি তেওঁলোকক আইনগত যিখিনি ব্যৱস্থা ল'ব লাগে ৰাজ্যত আজিও অব্যাহত বোমাতংক বৰ্তমানলৈকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই অনুপ চেতিয়াৰ বাসগৃহৰ সমীপত সংস্থাপন হোৱা বোমা আতংকিত পানীতোলাবাসী প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ সংবাদ মাধ্যমত ব্যক্ত কৰিছিল পানীতোলাস্থিত বাসগৃহৰ সন্মুখ আৰু পিছফালে 2টা বোমা থকাৰ কথা তাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ স্থানীয় ৰাইজে নিজে অনুসন্ধান কৰে বোমাৰ অনুপ চেতিয়াৰ বাসগৃহৰ সন্মুখতে থকা ৰেল লাইনৰ পলিথিনত মেৰিয়াই থোৱা এক সামগ্ৰীৰ সন্ধান লাভ কৰি আতংকিত হৈ পৰিছে লগে লগে এক হোৱা পৰিৱেশৰ সৃষ্টি হৈছে অনুপ চেতিয়াৰ বাসগৃহৰ সন্মুখত স্থানীয় ৰাইজে পলিথিনত মেৰিয়াই থোৱা এক সামগ্ৰীক সন্দেহৰ দৃষ্টিৰে চাবলৈ ভিৰ কৰিছে কিন্তু সেয়াও নহয় বোমা ভয় আৰু শংকাৰ মাজত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে এতিয়া পানীতোলাৰ জনতাই হ'ব নালাগে আমি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰিব্ৰত ডাঙৰক আমি আহ্বান জনাওঁ যাতে আমাৰ অসমখনক যাতে আমি পিছুৱাই নিবলগীয়া নহয় যিটো শান্তি পৰিৱেশত যিখিনি কাম হৈ আছে এইখিনি যাতে আমি আগুৱাই নিব পাৰোঁ এইটো কাৰণে তেখেতসকলক আমি আহ্বান জনাওঁ যদি এনেকুৱা এটা পৰিস্থিতি আহে তেনেহ'লে আমি যিখিনি উন্নয়নমূলক কাম চৰকাৰে হাতত লৈছে বা অন্য কোম্পানীবিলাক অন্য যিবিলাকে এতিয়া টাটা কোম্পানী তেওঁলোকেও এইবিলাক আগভাগ লৈছে কিবা আমাৰ ইয়াত উদ্যোগ স্থাপন কৰিবৰ কাৰণে গতিকে সেইটো কাৰণে আমি আহ্বান জনাওঁ যাতে নিবনুৱা যুৱক সকলে সংস্থাপন পায় আৰু অধিক তেওঁলোকে কৰ্মক্ষেত্ৰত আগবাঢ়ি পায় যাতে আমাৰ ল'ৰা ছোৱালীবিলাক গৈ অন্য প্ৰদেশত বা যেনেকৈ কৰ্ণাটক হওক কেৰেলা হওক তামিলনাডু হওক এইবিলাকত যাবলগীয়া নহয় ইয়াতে যদি আমি এইবিলাক উদ্যোগ স্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে সংস্থাপন পাব আৰু যিটো আমাৰ আৰ্থিক দিশটো আমি টনকিয়াল কৰিবলৈ আমি সক্ষম হয় ইয়াৰ উপৰি যিবিলাক আমাৰ অইল কোম্পানী আছে কয়লা আছে চাহ উদ্যোগ আছে তেনে ক্ষেত্ৰতো আমাৰ যিখিনি তেওঁলোকে হাতত ল'বলগীয়া যিবিলাক উন্নয়নৰ কাম আছে
তেওঁলোকেও যদি হাতত উন্নয়ন কামত যদি আমাক হাত উজান দিয়ে তেনেহ'লে আমাৰ যুৱকসকল বহুতখিনি লাভৱান হ'ব বুলি আমি আশা কৰিছোঁ। এই ক্ষেত্ৰত মই এইটোৱে চৰকাৰক আহ্বান জনাম, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিশেষকৈ ডক্টৰ হিমন্ত মুখ্যমন্ত্ৰী ডক্টৰ বিশ্ব শৰ্মা ডাঙৰীয়াক মই আগতেও আহ্বান জনাই আছোঁ, এতিয়াও এই আপোনালোকৰ চেনেলৰ যোগেদি মই আহ্বান জনাই আছোঁ। এই ক্ষেত্ৰত তেওঁ অধিক আগভাগ লৈ আৰু নিজেই যে মধ্যস্থতাকাৰী হিচাপে অৱতীৰ্ণ হৈ এই সমস্যাটো অতি সোনকালে শীঘ্ৰেই সমাধান কৰিব তেখেতক আহ্বান জনাইছোঁ। ইয়াৰ উপৰি মই আমাৰ আলফা স্বাধীনৰ মুখ্য ন্যায় পৰেশ বৰুৱা ডাঙৰীয়াকো মই আহ্বান জনাওঁ যাতে এই পৰিৱেশ আগৰ যিটো পৰিৱেশ 1990 চনৰ পৰিৱেশ যাতে আমাৰ ইয়াত নহয়, সেই পৰিৱেশ সৃষ্টি নকৰে তাৰ বাবে তেখেতক মই বাৰে বাৰে অনুৰোধ জনাইছোঁ। যদি কিবা এটা আমাৰ ইয়াত ঘটিবলগীয়া হয় তেনেহ'লে স্থানীয় লোকে বিশেষকৈ ক্ষতি হ'ব। এইকাৰণে মই আহ্বান জনাওঁ যিটো সাৰ্বভৌমত্বৰ তেওঁ দাবী উত্থাপন কৰি আছে আৰু চৰকাৰেও যদি ভাবিব লাগে এইটো বাৰে বাৰে উত্থাপন কৰি আছে, গতিকে তেওঁলোকে বিদেশত গৈ হ'লেও অন্য তৃতীয় ৰাষ্ট্ৰত গৈ হ'লেও এইখিনি আলোচনা কৰিব লাগে, কিয় বাৰে বাৰে তেওঁ উত্থাপন কৰি আছে এইটো জানি ল'ব লাগে। আৰু এইটোও তেখেতে কৈ আছে যে সাৰ্বভৌমত্ব মানে মই যে বোলে এইটো হেৰি কৰি থাকিম বোলে এইটো কথা নহয়, খালি ইয়াত মই আলোচনা কৰিব বিচাৰিছোঁ। আলোচনা কৰিলে তাৰ অৰ্থটো কি এইটো ওলাব, তাত কি কি বিষয়ত তেওঁলোকে আলোচনা কৰিব, তেতিয়া তাত বহিলে টেবুলত বহিলে ওলাই যাব। গতিকে আহ্বান জনাওঁ সময় থাকোঁতে আমাৰ চৰকাৰক, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ আলফা স্বাধীনৰ মুখ্য ন্যায় পৰেশ বৰুৱা ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাওঁ, অতি সোনকালে একেটা পদক্ষেপ লৈ তেওঁলোকে সমস্যাবিলাক সমাধান কৰক। মই এইটোৱে আহ্বান জনাম যাতে এনেকুৱা এটা পৰিস্থিতি কিয় হ'বলৈ পালে, কেনেকৈ হ'বলৈ পালে, এইটো ক্ষেত্ৰত তেওঁলোকে তদন্ত কৰক। কেনেকৈ হ'ল, 25টা যদি কৈ বোমা সংস্থাপন কৰিব পাৰে তেনেহ'লে কি হৈ আছিল, এইটো অন্য বিশেষকৈ এতিয়া অন্য মানুহৰ ওপৰত কাৰোবাৰ ওপৰত কি হ'ব। গতিকে সেইটো আগতে সময় থাকোঁতে এইবিলাক তদন্ত কৰি কেনেকৈ কি হ'ল এইবিলাক নিষ্পত্তি কৰিব লাগে, ৰাইজক জনাব লাগে। খবৰ আৰু আছে কিন্তু এইখিনিতে সময় হৈছে এতিয়া বাণিজ্যিক বিৰতিৰ। মোৰ এজন বন্ধু জইণ্ট পেইনছত ভুগি আছিল। মই সুধিলোঁ ডক্টৰ অৰ্থ ট্ৰাই কৰিছ নেকি? তেতিয়া সি ক'লে ভাবি আছোঁ। বাছ এইটোৱে প্ৰব্লেম। সকলোৱে জানে ডক্টৰ অৰ্থৰে হৈছে গাঁঠিৰ বিষৰ সঠিক চিকিৎসা। আয়ুৰ্বেদিক হয় আৰু ইয়াৰ কোনো ছাইড এফেক্টো নাই। কাষৰ মেডিকেল ষ্ট'ৰতে সহজে পোৱা যায়। কিন্তু কোনে আনিলে? মোৰ কথা শুনক, যদি বিষৰ সমস্যাত ভুগিছে তেন্তে আজিয়ে ডক্টৰ অৰ্থ অইল আৰু কেপচুল লৈ আহক। ডক্টৰ অৰ্থ তেলেৰে ৰেগুলাৰ মালিচ কৰিলে জইণ্ট হেল্ডি হৈ থাকে আৰু যদি বিষ বেছি পুৰণি ডক্টৰ অৰ্থ কেপচুলছ ল'বলৈ নাপাহৰিব। এতিয়া বিষেও আঁঠু কাঢ়িব। উভতিছোঁ বাতৰি মাছলৈ। বজালীৰ ৰিখাবাৰীত পথ দুৰ্ঘটনা, তীব্ৰভোগী স্কুটি আৰক্ষীৰ খুন্দাত নিহত হৈছে এজন লোক। নিহত লোকজনৰ নাম কিশোৰ চৌধুৰী। ঘটনাস্থলীত উপস্থিত বজালী আৰক্ষী। গহপুৰৰ চন্তামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, মটৰচাইকেল আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ। নিহত হৈছে এজন লোক। নিহত লোকজনৰ নাম মুকুন্দ ঘিমিৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিজনকৈ লোক। আহত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত লোক তিনিজনৰ নাম দেৱেন দাস, আনন্দ ইন্তি আৰু অমৰ ৰংপি। বাহন দুখনৰ নম্বৰ উল্লেখ কৰিছোঁ AS32B5635। আন এখনৰ নম্বৰ উল্লেখ কৰিছোঁ AS32B74704। মানে মই আহি পেলাই পাইছোঁহি, পোৱাৰ লগে লগে দেখিছোঁ যে স্কুটি আৰু বাইকৰ মাজত, স্কুটি আৰু বাইকৰ মুখামুখি মানে সংঘৰ্ষৰ নিচিনা হৈছে।
কোনফালৰ পৰা কিখন আহিছিলে অৱশ্যে আমি ধৰিব পৰা নাই, কিন্তু সংঘৰ্ষটো বৰ ভয়ংকৰভাৱে হৈছে। তাতেই 4জন গুৰুতৰভাৱে আহত আৰু এজন নিহত বুলি পেলাই আমি মোটামুটি গম পাইছোঁ। মানে মই প্ৰসংগ তিতাবৰৰ 13 আগষ্টৰ নিশা যান বাহন আৰক্ষীৰ সৈতে হতাহতি এজন ছাত্ৰ নেতা ভাস্কৰ জ্যোতি হাজৰিকাক ৰাজপথত বগৰাই নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। তৃতীয় অসম আৰক্ষী বাহিনীৰ 4গৰাকী কনিষ্ঠবলক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। কল্যাণজ্যোতি ডাঙৰীয়া, কৃষ্ণ বসুমতাৰী, অনুপম গগৈ আৰু হৰিপ্ৰসাদ কুৰ্মীক ইতিমধ্যে নিলম্বন কৰা হৈছে। স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেৰে নিষিদ্ধ সংগঠনৰ শক্তি প্ৰদৰ্শন। আৰক্ষীৰ বেহুফালি 25টাকৈ স্থানত বোমা সংস্থাপন আলফা স্বাধীনৰ। স্বাধীনতা দিৱসৰ দিনটোতে ওলাই পৰিল স্মাৰ্ট আৰক্ষীৰ সুপলা স্বৰূপ। স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেৰে নিষিদ্ধ সংগঠনৰ শক্তি প্ৰদৰ্শন। আৰক্ষীৰ বেহুফালি ৰাজ্যৰ 25টাকৈ স্থানত বোমা সংস্থাপন আলফা স্বাধীনৰ। স্বাধীনতা দিৱসৰ দিনটোতেই ওলাই পৰিল স্মাৰ্ট আৰক্ষীৰ ফুপুলা স্বৰূপ। খবৰ দিয়াতহে বোমাৰ কথা গম পালে অসম আৰক্ষীয়ে। সময় তেতিয়া 11মান বজাত। আলফা স্বাধীনৰ পৰা আহিল এটা ইমেইল। সেই ইমেইলতে তথ্য আছিল 25টা স্থানত বোমা সংস্থাপনৰ কথা। বিবৃতিৰ মতে এয়া আলফাৰ সামৰিক প্ৰতিবাদৰ অংশ। কাৰিকৰী বিজুতিৰ বাবে নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ হ'ল। স্থানসমূহ আছিল নাৰেংগী, পাণবজাৰ, দিছপুৰ, লাষ্টগেটৰ বিপৰীতে থকা মুকলি ভূমিত। গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা বাকচটোত। নাৰেংগী আৰ্মি কেম্পলৈ যোৱা CDA গেটৰ সমীপত। ভেটাপাৰা, মালিগাঁও, ৰাজগড়, যোৰাবাট পুৰণা সেতুৰ সমীপত সংস্থাপন কৰা হৈছিল বোমা। শিৱসাগৰ দ্বিতীয় কাৰ্যালয়ৰ এখন গাড়ীত বোমা সংস্থাপন। আমি সেফটিখিনি যিখিনি লাগে সেইখিনি মেজাৰ্ছ লৈ পেলাই আমি বস্তুটো ৰিকভাৰ কৰিম। BG ৰোডতো পোৱা হৈছে, তাতো পাইছে বুলি কৈছে। কি হয় বুলি ভাবিছে? এইটো এতিয়া ক'ব নোৱাৰি। ছাছপেক্টেড আইটেম এটা হয়, বম্বো হ'ব পাৰে, ID হ'ব পাৰে। গতিকে ছাছপেক্টেড আমাৰ আইটেম এইটো আমি পিছত ৰিকভাৰ কৰাৰ পিছতে ক'ব পাৰিম। হয়, 2 জেগাত পোৱা গৈছে। গতিকে এটা জেগাত আমি অলৰেডি বম ডিছপ'জেল কৰাটো ৰিকভাৰী কৰিলে, আৰু ছেকেণ্ড জেগাটোত আমি এতিয়া বম ডিছপ'জেল কৰাটোৰ কাৰণে ৰখি আছোঁ। তেওঁলোকে অহাৰ লগে লগে আমি এইটো ইয়াৰ পৰা ৰিকভাৰী কৰিম। আমিতো গোটেইখিনি প্ৰিকশ্যন লৈছোঁ, যিহেতু এটা সংগঠন এটাই মেইল কৰি পেলাই জনাইছে যেনেকুৱা আছে বুলি। গতিকে সেইখিনি চাই পেলাই আমি যিখিনি সতৰ্কতা অৱলম্বন কৰিব লাগে সেইখিনি গোটেইখিনি অৱলম্বন কৰি আমি এজ পাৰ প্ৰচিডিউৰ আমি বস্তুটো ৰিকভাৰ কৰিম। পিছত এইটো হয় নে নহয় এইটো পিছত এচাৰ্টেন হ'ব, কিন্তু বৰ্তমান আমি সতৰ্কতা গোটেইখিনি অৱলম্বন কৰিয়ে কামখিনি কৰি আছোঁ। শিৱসাগৰৰ BG ৰোডত বোমা সংস্থাপন। ONGCৰ 5 নং গেটত বোমা সংস্থাপন। ডিব্ৰুগড়, লখিমপুৰৰ ASTC বাছ আস্থানত বোমা সংস্থাপন। লাখুৱা তিনিআলি থানাৰ সমীপত বোমা সংস্থাপন। নলবাৰী, ৰঙিয়া, তামুলপুৰতো বোমাৰ সংস্থাপন। ইফালে লালুক, বৰহাট, নগাঁৱতো সংস্থাপন কৰিছিল আলফাই বোমা। এই তালিকা পোৱাৰ লগে লগেই অসম আৰক্ষীৰ তৎপৰতা। স্বাধীনতাৰ আনন্দ উল্লাস পাহৰি আৰক্ষীৰ দৌৰা দৌৰি, হাহাকাৰ অৱস্থা। অসম আৰক্ষীৰ বিয়াগুম চোৰাংচোৱাই গমেই নাপালে মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ 200 মিটাৰ দূৰত বোমা পুতি থৈ গ'ল আলফা স্বাধীনে। ইতিমধ্যে দিছপুৰ লাষ্ট গেটৰ এটা টেমাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হ'ল বোমাটো।
যোৱাকালি মই সংবাদ মাধ্যমৰ যোগেদি ৰাইজক অৱগত কৰিছোঁ যে আলফা স্বাধীনে যি এটা প্ৰেছ বিজ্ঞপ্তি দিছিলে য'ত কোৱা হৈছিলে যে গুৱাহাটীৰ বিভিন্ন স্থানত বোমা স্থাপন কৰা হৈছে যোৱাকালি। এই খবৰটো অহাৰ লগে লগে গুৱাহাটী আৰক্ষীয়ে সেই যিখিনি সম্ভাৱ্য স্থান আছিলে প্ৰতিটো স্থানত তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিছিলে। যোৱাকালি আমি পাণবজাৰ আৰু গান্ধী বস্তিত বোমা সদৃশ দুটা বস্তু পাবলৈ সক্ষম হ'লোঁ আৰু আজি ৰাতিপুৱা ভাগত আমি সাতগাঁৱত এটা বোমা সদৃশ বস্তু পাইছোঁ আৰু তাৰ পিছত লাষ্ট গেটৰ য'ত আমি বৰ্তমান উপস্থিত আছোঁ তাত এটা বোমা সদৃশ বস্তু আমি পাইছোঁ। যোৱাকালি যি দুটা বস্তু পোৱা গৈছিলে তাত এক্সপ্ল'চিভ জাতীয় কিবা আছিলে, কিন্তু সেইখিনি এক্সপ্ল'চিভ হয়নে নহয় কেমিকেল এক্সামিনেশ্যনৰ পিছতহে আমি সঠিককৈ ক'ব পাৰিম, আৰু যদি এক্সপ্ল'চিভ হয় কি ধৰণৰ এক্সপ্ল'চিভ বা তাৰ কেপাচিটি কেনেকুৱা। লগত ডিটনেটৰ আছিলে আৰু ইলেক্ট্ৰনিক চাৰ্কিট আছে আৰু বেটাৰী আছে, কিন্তু ট্ৰিগাৰিং মেকানিজিমটো নাই। যোৱাকালি যি ধৰণে পোৱা গৈছিলে আজি যি দুটা বোমা সদৃশ বস্তু পোৱা গৈছে তাতো সেই একেই ধৰণৰ বস্তু আছে য'ত ট্ৰিগাৰিং মেকানিজিম নাই। গতিকে আমাৰ যিখিনি তথ্য আমাৰ হাতত আহি পৰিছিলে, যদিও আঠটা স্থানৰ কথা প্ৰেছ বিজ্ঞপ্তিটোত আছিলে, কিন্তু শেষত আমাৰ খবৰ মতে এই 4টা স্থানতহে তেওঁলোকে স্থাপন কৰিছিলে অলপ দূৰত, আৰু কিন্তু সেইটো ফুটিব পৰা অৱস্থাত নাছিলে। গতিকে সেই 4টা বস্তু আমি উদ্ধাৰ কৰিছোঁ। এতিয়া আমাৰ তদন্ত চলিব আৰু ফৰেনচিক এক্সামিনেশ্যনৰ পিছত আৰু বোমা এক্সপাৰ্টৰ অপিনিয়ন পোৱাৰ পিছতহে আমি সঠিককৈ ক'ব পাৰিম কি ধৰণৰ চাৰ্কিট, কি ধৰণৰ ডিটনেটৰ বা কি ধৰণৰ এক্সপ্ল'চিভ বা এক্সপ্ল'চিভ হয় নে নহয়। আমি এতিয়া যিমানখিনি আমি তথ্য যোগাৰ কৰিব পাৰিলোঁ সেই তথ্যমতেই 4 জেগাতে সংস্থাপিত কৰিছিলে আৰু ইয়াৰ বাদে নাই। ৰাইজক মই এটা জনাব বিচাৰোঁ যে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই আৰু এনেকুৱা আতংকিত হোৱাৰো কোনো প্ৰয়োজন নাই। যি 4টা বোমা সদৃশ বস্তু পোৱা গৈছে সেইটো ট্ৰিগাৰিং মেকানিজিম নাছিলে আৰু তাত সেইটো বোমা বিস্ফোৰণ হোৱাৰ সম্ভাৱনা কোনো নাছিলে। বৃহস্পতিবাৰৰ দিনটোতেই লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও আৰু গুৱাহাটীৰ কেইবাঠাইতো উদ্ধাৰ কৰা হ'ল বোমা। দ্বিতীয় দিনা অৰ্থাৎ আজিও অসম আৰক্ষীয়ে তালিকা অনুসৰি চলাই আছে অভিযান। বহু স্থানত এতিয়াও বোমাৰ সন্ধান পোৱা নাই অসম আৰক্ষীয়ে। বোমাৰ চাঞ্চল্যৰ মাজতেই পোহৰলৈ আহিছে বোমা কাৰ্যত আলফাই নিয়োজিত কৰা কেডাৰৰ নামসমূহ। 15জনীয়া কেডাৰৰ এটা দলক নিয়োজিত কৰিছিল আলফা স্বাধীনে। দলটোত আছিল বীৰেন চেতিয়া, বিবেক গগৈ, অংকুল হাজৰিকা, হোমেন বৰুৱা, পৱন নেওগ, পাৰ্থজিৎ কোঁৱৰ, সুৰুজ মৰাণ, পৱন দাহুটীয়া, অকণ বৰগোহাঁই, সমীৰণ চেতিয়া, মানৱ ডেকা, পাপ্পু বৰগোহাঁই, উদ্ধৱ দাস আৰু জেমছ। ইতিমধ্যে 19জনকৈ প্ৰাক্তন আলফা নেতাক তলব কৰিছে আৰক্ষীয়ে। ধিং, বটদ্ৰৱা, জাজৰিৰ 19জনকৈ প্ৰাক্তন আলফা নেতাক তলব কৰা হৈছে। ইফালে আলফাৰ বোমা সংস্থাপনক লৈ অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া। তেওঁ মোক বোমা সংস্থাপনৰ সন্দৰ্ভত বহু কথাই অৱগত কৰিছিল। পানীতোলাত মোৰ ঘৰৰ কাষত 2টাকৈ বোমা সংস্থাপন কৰিছিল। আলফা স্বাধীনলৈ ভাৰত চৰকাৰৰ পৰা আলোচনাৰ প্ৰস্তাৱ অহা নাই। পৰেশ বৰুৱাৰ মতে মুখ্যমন্ত্ৰীয়ে শান্তি আলোচনাৰ কথা ক'লেই নহ'ব। ভাৰত চৰকাৰৰ পৰা প্ৰস্তাৱ দিলেহে মানি ল'ব আলফা স্বাধীনে। মই পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছোঁ। তেওঁ এটাই কথা ক'লে যে আমাক ৰাষ্ট্ৰপক্ষও অতি দুৰ্বল বুলি ভাবিছে, গতিকে আমি যে আমাৰ এতিয়াও ক্ষমতা আছে, গোটেই অসমতে এটা মানে ত্ৰাসৰ সৃষ্টি কৰিব পৰা এটা মানে ক্ষমতাটো যে আছে সেইটো মানে প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে দিছে। আৰু তেওঁ এটা কথা কৈছে যে নুফুটাটো ভালেই হ'ল বাৰু, তেওঁলোকে টেকনিকেল ডিফিকাল্ট মানে প্ৰব্লেমৰ কাৰণে নুফুটিলে বুলি কৈছে। এটা কথাও কৈছে যে আমি মানুহ হত্যা কৰাটো আমি নিবিচাৰোঁ, আৰু সেইটো কাৰণেই তেওঁ কিন্তু নুফুটিলে এতিয়া ভালেই হ'ল সেই কথাটো কৈছে। তাৰপিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে উন্নয়নৰ যিটো মানে
ছেমি কণ্ডাক্টৰৰ কথাটো মানে মই সুধিছিলোঁ যে তেওঁ ক'লে যে চাওক আমিও মানে অসমৰ উন্নতিটো বিচাৰোঁ, অসমৰ উন্নতি হওক, আৰু সেইটো কাৰণেই টাটাৰ সৈতে আমিয়ে প্ৰথম আলোচনা কৰিছিলোঁ। পৰেশ বৰুৱা আৰু মই উদ্যোগটো লৈছিলোঁ। আগেও কৈছোঁ যে আলোচনা টেবুললৈ তেওঁলোকক আনিবৰ কাৰণে ভাৰত চৰকাৰে যিভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল, সেইদৰে গুৰুত্ব নিদিয়াৰ কাৰণেই তেওঁলোকে এইটো তেওঁলোকৰ যিটো এতিয়াও তেওঁলোকৰ ক্ষমতা আছে, সক্ষম, এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে যোৱাকালি এইটো প্ৰতিষ্ঠা কৰিছে বুলি মোৰ ধাৰণা হয়। কথা হ'লকে অসমৰ প্ৰকৃত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেওঁলোককো আলোচনা টেবুললৈ অনাটো বিশেষকৈ অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছেতো, এই ক্ষেত্ৰত বিশেষকৈ ভাৰত চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগিব। আৰু সেইকাৰণে আমি আহ্বান জনাওঁ আপোনালোকৰ জৰিয়তে ভাৰত চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো যাতে তেওঁলোককো আলোচনা টেবুললৈ অনাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগে। পূৰ্বতে যিখিনি আমি কাম কৰি গ'লোঁ, ভুল হওক মানে শুদ্ধ হওক কৰিলোঁ সেইটো সময়ত, তাৰ ফলত আমি যথেষ্টখিনি মানুহৰ ওচৰত মানে ক্ষমা ভিক্ষা কৰি আছোঁ। আজি ধৰি লওক ধেমাজি যিটো বোমা বিস্ফোৰণ হ'ল, ধেমাজি বোমা বিস্ফোৰণৰ কলংক এতিয়াও আমি বহন কৰি থাকিবলগীয়া হৈছে। সেইখিনি প্ৰশ্ন বিভিন্ন ৰাইজৰ সন্মুখত যেতিয়া ওচৰলৈ যাওঁ তেতিয়া ৰাইজে আমাক প্ৰশ্ন কৰে ধেমাজিৰ কথাটো লৈ পেলাই। তেনেকুৱা প্ৰশ্ন যাতে অনাগত দিনতো সন্মুখীন হ'বলগীয়া নহয়। ইফালে ঘটনা সন্দৰ্ভত পৰেশ অসমৰ ভাতৃ বিমল বৰুৱাৰো প্ৰতিক্ৰিয়া প্ৰকাশ। হ'ব নালাগে। আমি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰকো আমি আহ্বান জনাওঁ যাতে আমাৰ অসমখনক যাতে আমি পিছুৱাই নিবলগীয়া নহয়, যিটো শান্তি পৰিৱেশত যিখিনি কাম হৈ আছে এইখিনি যাতে আমি আগুৱাই নিব পাৰোঁ, সেইটো কাৰণে তেখেতসকলক আমি আহ্বান জনাওঁ। যদি এনেকুৱা এটা পৰিস্থিতি আহে তেনেহ'লে আমি যিখিনি উন্নয়নমূলক কাম চৰকাৰে হাতত লৈছে বা অন্য কোম্পানীবিলাক অন্য যিবিলাকে এতিয়া টাটা কোম্পানী তেওঁলোকেও এইবিলাক আগভাগ লৈছে কিবা আমাৰ ইয়াত উদ্যোগ স্থাপন কৰিবৰ কাৰণে। গতিকে সেইটো কাৰণে আমি আহ্বান জনাওঁ যাতে নিবনুৱা যুৱক-যুৱতীসকলে সংস্থাপন পায় আৰু অধিক তেওঁলোকে কৰ্মক্ষেত্ৰত আগবাঢ়ি পায়, যাতে আমাৰ ল'ৰা ছোৱালীবিলাক গৈ অন্য প্ৰদেশত বা যেনেকৈ কৰ্ণাটক হওক, কেৰেলা হওক, তামিলনাডু হওক এইবিলাকত যাবলগীয়া নহয়। ইয়াতে যদি আমি এইবিলাক উদ্যোগ স্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে সংস্থাপন পাব আৰু যিটো আমাৰ আৰ্থিক দিশটো আমি টনকিয়াল কৰিবলৈ আমি সক্ষম হয়। ইয়াৰ উপৰি যিবিলাক আমাৰ অইল কোম্পানী আছে, কয়লা আছে, চাহ উদ্যোগ আছে, তেনে ক্ষেত্ৰতো আমাৰ যিখিনি তেওঁলোকে হাতত ল'বলগীয়া যিবিলাক উন্নয়নৰ কাম আছে তেওঁলোকেও যদি হাতত উন্নয়নৰ কামত যদি আমাক হাত উজান দিয়ে তেনেহ'লে আমাৰ যুৱকসকল বহুতখিনি লাভৱান হ'ব বুলি আমি আশা কৰিছোঁ। এই ক্ষেত্ৰত মই এইটোৱে চৰকাৰক আহ্বান জনাম, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিশেষকৈ ডক্টৰ হিমন্ত মুখ্যমন্ত্ৰী ডক্টৰ বিশ্ব শৰ্মা ডাঙৰীয়াক মই আগতেও আহ্বান জনাই আছোঁ, এতিয়াও এই আপোনালোকৰ চেনেলৰ যোগেদি মই আহ্বান জনাই আছোঁ। এই ক্ষেত্ৰত তেওঁ অধিক আগভাগ লৈ আৰু নিজেই যে মধ্যস্থতাকাৰী হিচাপে অৱতীৰ্ণ হৈ এই সমস্যাটো অতি সোনকালে শীঘ্ৰেই সমাধান কৰিব তেখেতক আহ্বান জনাইছোঁ। ইয়াৰ উপৰি মই আমাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াকো মই আহ্বান জনাওঁ যাতে এই পৰিৱেশ আগৰ যিটো পৰিৱেশ 1990 চনৰ পৰিৱেশ যাতে আমাৰ ইয়াত নহয়, সেই পৰিৱেশ সৃষ্টি নকৰে তাৰ বাবে তেখেতক মই বাৰে বাৰে অনুৰোধ জনাইছোঁ। যদি কিবা এটা আমাৰ ইয়াত ঘটিবলগীয়া হয় তেনেহ'লে স্থানীয় লোকে বিশেষকৈ ক্ষতি হ'ব। এইকাৰণে মই আহ্বান জনাওঁ যিটো সাৰ্বভৌমত্বৰ তেওঁ দাবী উত্থাপন কৰি আছে আৰু চৰকাৰেও যদি ভাবিব লাগে এইটো বাৰে বাৰে উত্থাপন কৰি আছে, গতিকে তেওঁলোকে বিদেশত গৈ হ'লেও অন্য তৃতীয় ৰাষ্ট্ৰত গৈ হ'লেও এইখিনি আলোচনা কৰিব লাগে, কিয় বাৰে বাৰে তেওঁ উত্থাপন কৰি আছে এইটো জানি ল'ব লাগে। আৰু এইটোও তেখেতে কৈ আছে যে সাৰ্বভৌমত্ব মানে মই যে বোলে এইটো হেৰি কৰি থাকিম বোলে এইটো কথা নহয়, খালি ইয়াত মই আলোচনা কৰিব বিচাৰিছোঁ। আলোচনা কৰিলে তাৰ অৰ্থটো কি এইটো ওলাব, তাত কি কি বিষয়ত তেওঁলোকে আলোচনা কৰিব তেতিয়া তাত বহিলে টেবুলত বহিলে ওলাই যাব। গতিকে আহ্বান জনাওঁ সময় থাকোঁতে আমাৰ চৰকাৰক, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাওঁ, অতি সোনকালে একেটা পদক্ষেপ লৈ তেওঁলোকে সমস্যাবিলাক সমাধান কৰক। মই এইটোৱে আহ্বান জনাম যাতে এনেকুৱা এটা পৰিস্থিতি কিয় হ'বলৈ পালে, কেনেকৈ হ'বলৈ পালে, এইটো ক্ষেত্ৰত তেওঁলোকে তদন্ত কৰক। কেনেকৈ হ'ল 25টা যদি কৈ বোমা সংস্থাপন কৰিব পাৰে তেনেহ'লে কি হৈ আছিল। এইটো অন্য বিশেষকৈ এতিয়া অন্য মানুহৰ ওপৰত কাৰোবাৰ ওপৰত কি হ'ব,
গতিকে সেইটো আগতে সময় থাকোঁতে এইবিলাক তদন্ত কৰি কেনেকৈ কি হ'ল এইবিলাক নিষ্পত্তি কৰিব লাগে, ৰাইজক জনাব লাগে। আমি সেইটোৱেই তেওঁলোকক আহ্বান জনাওঁ। মুঠৰ ওপৰত নিৰাপত্তাৰ ওপৰত মুখ্যমন্ত্ৰী বা JP সিঙে যিমানেও বীৰদৰ্পে ভাষণ নিদিয়ক কিয় স্বাধীনতা দিৱসৰ দিনটোত মুখ ঠেকেচা খালে চোৰাংচোৱা বাহিনী অসম আৰক্ষীয়ে। সেয়া স্পষ্ট হৈ গ'ল 15 আগষ্ট 2024। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স। জইণ্ট পেইনৰ বাবে ডক্টৰ অৰ্থ অইলৰ এমেজিং ৰিজাল্টৰ বিষয়ে